কবিতাৰ শিৰোনাম তাই আৰু চহৰখন। ৰচনা কন্দৰ্পনাথ, আবৃত্তি পৰাগ জেনাথ। তাই আৰু চহৰখন। নিশাৰ চহৰখনে যেতিয়া নিতাল মাৰি শুইছিল, ফুটপাথৰ আন্ধাৰত তাই উজাগৰি ৰাতি পাৰ কৰিছিল। এতিয়া বেলিটো তাইৰ মূৰৰ ওপৰত। পুৱা সাৰ পাই ব্যস্ত হৈ পৰা চহৰখন এতিয়া দৌৰিছে, ৰৈ আছে মাথো তাই। ডাষ্টবিনটোৰ কাষতে আঁৰি থোৱা আছে SBI হোম লোনৰ বিশাল হৰ্ণিংখন। তাৰেই ছায়াত তাই শুই পৰিছে। যান্ত্ৰিকতাৰ গিৰ্জনীত বাৰে বাৰে তাই খুমুটি ভাগে। সভ্য মানুহৰ জোতাৰ শব্দত তাই চকু মেলি বহে। মানুহবোৰ কলৈ দৌৰিছে, অৱশ্যে এতিয়া তাই অভ্যস্ত এই চহৰখনৰ সৈতে। হাজাৰ হাজাৰ নতুন মুখৰ সন্মুখীন হৈ প্ৰতিদিনে। নাটকৰ নায়িকা নহ'লেও তাই গাভৰু দেহাটোলৈ এবাৰ চাই যায়। কাষেৰে পাৰ হৈ যোৱা চকুবোৰে তাইৰ ওচৰ পালে বহুতৰ জেপৰ ৰুমালখন নাকত লাগি ধৰে। বহুতে উজতি খায়, চহৰখনৰ পৰা বাগৰি পৰে, আৰু এজাক খেয়ালৰ চকুবোৰ ৰৈ যায় তাইৰ ফটা মেথৰিৰ মাজত। দুপৰীয়াৰ ৰ'দত তাইৰ বুকুত মৰুভূমিৰ ধূলিবোৰে বাঁহ সাজে। পেটৰ ভোকত ক'লা ঘোঁৰাবোৰ চেকুৰে লাচাৰ দেহটো লগত লৈ তাই ডাষ্টবিনটোলৈ ঢাপলি মেলে। তাত খুচৰি খুচৰি সভ্যতাৰ গেলা গোন্ধবোৰ চহৰখনত বতাহত বিয়পাই দিয়ে। লাজত ৰঙা পৰা চহৰখন তলমূৰ কৰি গৈ থাকে।